ভাল বাচিলো আজি কেলা অলপতে মৰিবলে কৃষ্ণ প্ৰভু বচাবা আৰু এইজনৰ আকৌ কি হ'ল ইমান সোনকালে আহিলে কি হ'ল গাটো বেয়া নেকি বিছনাত পৰি আছে যে নাই একো নাই যাচোন পানী গিলাচ আনা গৈ নলিচা শুকাই গৈছে আৰে কেলা পানী গিলাচ আনিব কৈছো শুনা নাই নেকি পানী আনজা গৈছো নহয় ইমান খঙত নকলেও হয় এবাৰ ক'লে শুনা নাপায় সেইজনী বিয়া পাতি মোৰ জীৱন বৰবাদ হৈ গ'ল বুঢ়া বুঢ়ী কথা মানি আজি মই পস্তাই আছো বিয়া পাতি কোনোবা দিনা খং উঠিব কেলা কাটি কুটি ফ্ৰিজত ভৰাই থৈ দিম পানী গিলাচ আনোতো ইমান দেৰি লগাই নাজানো কি কৰি থাকে চবে লোক ময়ো আপোনাৰ লগত বিয়া পাতি সুখত আছো বুলি নাভাবিব ইমানে যদি বেয়া পাই ডিভোৰ্স নিদিয়ে কিয় দিম চিন্তা নকৰিবি তোৰ এইটো মনোবাঞ্ছাও পূৰণ কৰিম এইটো মনত ৰাখিব মই বুলিহে আছো আপোনাৰ লগত মই নথকা হলে আপোনাৰ জীৱন বৰবাদ হৈ গ'ল হয় হ'ব দে দেখা যাব কোন বৰবাদ হয় এতিয়া ভাত বাগে লেকচাৰ মাৰিব নালাগে এইজনী মুখখন চাবলৈ মন নোযোৱা হৈছে আৰু হ'ব দিছো গালি পাৰিব মোকেই ভাতো দিব লাগে ময়ে ইমানে যদি বেয়া পায় বেলেগ এজনী আনি নলয় কিয় লম চিন্তা নকৰিবি এনেও তোৰ লগত মোৰ থাকিব মন নোযোৱা হৈছে আৰু কি কৰা নাই এই মানুহটোৰ কাৰণে যিদিনাখনি এৰি থৈ যাম সেইদিনাখন গম পাব এই মানুহজনে আহক ভাত বাঢ়িলো খাই লওকহি গৈছো কেলা ৰবিনলে বাৰু দেখিছনে এই হাৰামিটোৱে এজনী থকাৰ পাছতো আৰু 2-3জনী পতাইছে তাৰ সেইখন কম কপাল দেখিছ এবাৰ বিয়া পাতিও আকৌ 2-3জনীৰ লগত লিলিমাই আৰু আমালে চা চিংগুলেই মৰি আছো এদিন চাবই ভালদৰে খুচিব যে যিজনী মাইকী আছে সেইজনীও হেৰুৱাব সেইটো হয় অৱশ্যে বেছিজনীলে বেয়া লাগে বহুত কষ্ট কৰেও তাৰ কাৰণে এটা কাম কৰো দেখি মই পতাই ললি বাপ নিজৰ লগৰ মাইকী পতাই নেকি ধেমালি কৰিছো কেলা কলো বুলিয়ে পতাম নেকি মোকো কি তাৰ নিচিনা ভাবিছ নি এটা কাম কৰো নহলে বল হেঁতৰ ঘৰ পাই আহোঁগে সেইটো ট্ৰেইন ষ্টেচন যোৱা দেখিছিলো অথনি যে গৈছিলে আচ্ছা এটা কাম কৰো নহলে ফোন এটা কৰিছা না ফোন এটা কৰি চাওঁ সি ঘৰত আছে নে নাই তাৰ পাছত দৰকাৰ হ'লে যাম ৰবিন হেল্ল' ক'ত আছ আচ্ছা মই আৰু গৈ আছো গৌৰৱে ঘৰতে থাকে ঠিক আছে কি ঘৰত আছে ঘৰতে আছে বল যাম দেখিছানে বাৰু সি মানুহটো কেনেকুৱা কিন্তু সি তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিলে তাক মই এনেকুৱা বুলি ভবা নাছিলো আমাৰ দুজনীক কাজিয়া লগাই সি পলাই দিলে তাক আজি এৰাত নাই তাক লগ পালে চেণ্ডেলে কোবাম ব'লা নহলে সিহঁতৰ ঘৰলৈকে যাওঁ সিহঁতৰ ঘৰ চিনি নাপাওঁ মই পাওঁ নহয় তাক নহলে আজি ঘৰতে গৈ গৰু পিটন দিওঁগে ব'লা সিহঁতৰ মাক দেউতাক নাথাকে নহয় ঢুকালে নহয় সিহঁতৰ মাক দেউতাক বৌয়েক আৰু কি থাকে নেকি ব'লা তেনেহলে গৈ আহোঁ আজিকালিনো আপুনি মোৰ লগত কিয় এনেকুৱা কৰিব লৈছে কিবা ভুল হৈছে যদি কৈ দিয়ক মই শুধৰাবলৈ চেষ্টা কৰিম মই আগৰ পৰাই এনেকুৱা যদি থাকিবলৈ মন আছে থাক নহলে যাব পাৰ ইমান খঙত কথাবোৰ কিয় কয় আপুনি মোৰ লগত কিয় এনেকুৱা কৰি আছে আপোন বুলিবলে মোৰ আপোনাৰ বাহিৰেনো কোন আছে হ'ব ইমান ইমোচনেল হ'ব নালাগে এতিয়া যোৱা চাহ একাপ কৰি আনাগৈ খাই কাম এটা আছে কৰি আহোঁগৈ মিঠাটো অলপ কমকৈ দিবা এনেও চেনি খোৱা অলপ বেছি হৈছে ঠিক আছে বাৰু আপুনি মুখ হাতকেইটা ধুই কাপোৰযোৰ সলনি কৰি লওক মই আপোনালোকে চাহ কৰোঁগে আৰু শুনা কওক ঘৰত বজাৰ চজাৰ আছে নে একেবাৰে চাই দিবা একেবাৰে বজাৰকেইটাও লৈ আহিম ঠিক আছে মই বাৰু এই লগত অন্যায় কৰি আছো নেকি ইমান মৰম কৰে কেয়াৰ লয় তথাপিও কিয় মই বেলেগ সম্পৰ্কত যাব বিচাৰো সিহঁতৰ জেগাটো বৰ ধুনীয়া আকৌ দেই বিৰাট ঠাণ্ডা পৰিৱেশটো ঐ ৰবিন ঘৰত আছনে এইটো নাই নেকি বাৰু বোলো ৰবিন আছনে এই ভৰদুপৰীয়াখন কোন আহিলে বাৰু জ্যোতি চোৱাচোন বাহিৰত কোন আহিছে গৈ আছো কেইডাল নাই নেকি ঘৰত ফোনততো আছো বুলি কৈছিলে তাকেহে ৰবিন
ঘৈণীয়েকজনীও ওলাইছে দেখোন। অ প্ৰাঞ্জিতা আহক ভিতৰলৈকে আহক বহকহি বাহিৰতে দিয়া নেকি চকীকেইখন ভিতৰত বহুত গৰম। ৰ'ব আনিছো কেলা বৰ মিঠা দেই মাতটো ই কিন্তু বৰ ভাল মানুহজনী পতালে দেই, একদম চকুত লগত। হে ভগৱান, এনেকুৱা মাইকী এজনী আমাকো দিবা। গাৰ্লফ্ৰেণ্ড এজনী কপালত নাই আকৌ তই মাইকী টেনশ্যন ল'বলৈ আহিছ। তোৰ মোৰ কপালত এনেকুৱা মাইকী নাই হ'ব পাৰে। কি হ'ব আৰু? কি হ'ল আজি দিনতে ওলালেহি যে? তোৰ লগত ডাঙৰ কথা এটা আছে ভাবিলো আলোচনা কৰি যাওঁ তোৰ লগত। কচোন কি উদ্দেশ্যত আহিলি? পূজা আজি তোক বিচাৰি থৈ আহিছিল, কেছটো কি? বিয়াত ডাঙৰ কেছ কম, পিছে এতিয়া এইবিলাক কথা ঘৰত নুলিয়াবি। তোৰে ভাল দে হয়নে? চাৰিওফালে একেবাৰে উভয় নদী। বাপ কিহৰ উভয় নদী প্ৰাঞ্জিতা? নাই তোমালোকৰ মানে বাৰীয়ে চাৰিয়ে গোটেই মাছ পুঠি খেতি বাতি। তুমি কিন্তু বিৰাট ফাষ্ট আকৌ দেই। চাহটো চাহ আহিছিলোহে বনাই দিলে বাপ পেকে। ইয়াত ফাৰ্ষ্ট নাপাছ কি আছে? মোলৈ বনাইছিলে তহঁতকো দি দিলে, সেইটোহে কথা। তথাপিতো পাই নহয় জানো? আপুনিও এদিন বনাই চাবচোন কেনেকুৱা লাগে। বনাই চাবি এদিন কেনেকুৱা লাগে গম পাবি নহয়। প্ৰাঞ্জিতা ভাত পানী খালে নাই? ভাত খোৱা নাই অৱশ্যে, খাই অহা নাই, গৈ খামগে। কিবা ভাল বনালে খাব পাৰি আৰু ইয়াতে নহয় জানো? হয়, আমাৰ খাই বৈ কেতিয়াবাই আজি গাহৰি থোৱাকেইটা আছে, খা যদি খাব হ'ব দে, ইমান বাৰু বেয়া দিন অহা নাই আমাৰ। কিনো আপুনি সৰু ল'ৰা ছোৱালীৰ নিচিনা চুপতি কৰি থাকে। আপোনালোকে বহক, মই ভাতৰ যোগাৰ কৰোঁগে। শুন আকৌ ক আজি ফচিছিলো নহয়। কেনেকে? ষ্টেচনত মণিক লগ কৰিবলৈ গ'লো, পূজা কৰি ওলাই গ'লো নহয়। ৰচোন মণি আকৌ কোন? নতুন মালটো ক'ৰ পৰা আহিছে? মণি ক'ৰ পৰা আহিল? কম চব কম। কিন্তু নহয় কিন্তু এটা কথা নহয়, মই যে ষ্টেচনত আছো সেইটো কথা পূজাক কোনে ক'লে? সেইটো ডাঙৰ কথা নহয়, সেইটো বাৰু আমি দুটাই ক'লো। কিন্তু ৰচোন ই মালটো কম নহয়। মা ৰখো তহঁতি দুটা কম নহবি কেলা তহঁতৰ কাৰণে মোৰ আজি এই অৱস্থা। আৰে ভাই তই আমাকতো কৈ থব লাগে ন। আমিতো হয়নে গমেই নহয়? নাপাওঁ। কোন মণি নে মাইনা আমিতো গমেই নাপাওঁ। নতুনকে যে সি মাল এটা পতাইছে আমাকতো ক'ব লাগে, হয় কি নহয়? আমি গমেই নাপাওঁ। গমেই নাপাওঁ। এতিয়া চব তহঁতক গাই থাকিম ৰহ। নহ'লেনো কি, আমি এতিয়াহে গম পাইছো। লগৰ হিচাপে কৈ থব লাগে। কেলা এইজনী ঘৰ ওলালেহি দেখোন। পলা এই ক'ত যাওঁ ব? তহঁত দুটাৰ কাৰণে হৈছে চব ঠিক কৰি থৈ যাব লাগিব তহঁত দুটাই। ঐ কুকুৰ, তোক কি এজনী মাইকীয়ে নোজোৰে আৰু লাগে তোক? ভাই চাহ দুজনীক ক'বলৈ নাই, মই এতিয়া মৰিলো আজি। ৰ টেনশ্যন নল'বি, মই কৈ আছো। ৰ'বাচোন হুলস্থুলখন নকৰিবা, ৰাস্তালৈ বোলে দুইজনীকে ভালকে বুজাই আছো। নাযাওঁ, কিয় যাম ইয়াৰ পৰা? আজি চব হেষ্ট নেষ্ট কৰিহে যাম। ই কিয় আমাৰ লগত এনেকুৱা কৰিব? এই অবুজনক বুজোৱা আৰু ইহঁত দুজনীক বুজোৱা একেটা কথাই। এই মাইকী পাগলটোৱে কেলা চব বৰবাদ কৰি দিলে। এইবিলাক কেলা বাহিৰত কোনে ইমান হুলস্থুল কৰি আছে প্লিজ তোমালোক যোৱা না এতিয়া দিগদাৰ হ'ব, সিহঁতক নে না। ব'লা, তোমালোকক মই চবকে ৰাস্তাত ভালকে বুজাই আছো কি হৈছে কি নাই হোৱা। প্লিজ ব'লা। নাযাওঁ বুলি কৈছো, নাযাওঁ। প্ৰাঞ্জিতা কোনেও এওঁলোক? এওঁলোক হেৰি প্ৰাঞ্জিতা আৰু গৌৰৱৰ গাৰ্লফ্ৰেণ্ড। এজনী মোৰ গাৰ্লফ্ৰেণ্ড। একো মই তোমাৰ গাৰ্লফ্ৰেণ্ড নহয়, মই ৰবিনৰ গাৰ্লফ্ৰেণ্ড। নব, দাদাক মাতক। ই চালা আমাৰ দুইজনীকে ভাল পাওঁ বুলি কৈ ঠগি আছে। হেৰি জমনি কৰিছে দেই, হেৰি বিয়াত জমনি কৰে গম পাইছা? প্ৰাঞ্জিতা কেলা এইকেইটা আকৌ এতিয়া ক'ত পলালে? কথাটো কি? মই কওঁ শুনক, ৰবিনে পূজাক 9 মাহৰ পৰা ভাল পাই আছে আৰু মোক এমাহৰ পৰা। এতিয়া আপুনিয়ে কওক মই ইয়াক কি কৰো? সিহঁতে মিছা কথা কৈছে গম পাইছা? সিহঁতে লাগি থাকক, ব'লা আমি ভিতৰলৈ যাওঁ। তুমি নবক কিয় মিছা কথা কৈছা? নব? কোন নব? আপুনি নব নহয় জানো তাৰ? নহয়, মই নব তাৰ। তেন্তে তুমি কোন? মই তাৰ ৱাইফ। কি? প্ৰাঞ্জিত দা এইফালে আহকচোন। তেওঁ বাৰু সঁচা কথা কৈছেনে? আচলতে এখেতে কথাটো সঁচাই কৈছে। এখেত মানে ৰবিনৰ ৱাইফ। ৰবিন তুমি এনেকুৱা, মই তোমাক এনেকুৱা বুলি ভবা নাছিলো। বাহ ৰবিন বাহ, সেইকাৰণে তুমি মোৰ লগত এনেকুৱা কৰি থাকা। তোমাক মই কেতিয়াও ভবা নাছিলো এনেকুৱা বুলি। নাথাকো আৰু মই তোমাৰ লগত। যাওঁগে মই। শুনাচোন, সিহঁতে মিছা কথা কৈছে। শুনা না।